আপোনালোকৰ ভাইটি ভণ্টিয়ে কোনে নেৱা দুষ্ট কৰে কওকচোন। ভণ্টি কি কৰি আছা? আৰু শংকৰদেৱৰ আইতাকৰ নাম কি? খেৰতি। পাৰিছা দেই। ব'লা যাওঁ আকৌ, দেৰি হ'ব নহয় এতিয়া। ভণ্টি তুমি মোৰ ৰুমালখন দেখিছিলা নি? নাই দেখা। ফ্ৰেণ্ডছ ইমান উৎপাত কৰে শান্তিকে থাকিবলৈ নিদিয়ে মোক, মানে এনেকুৱা মাৰিবলৈ মন যায়। আপোনালোকৰ ভাইটি ভণ্টিয়ে কোনে নেৱা দুষ্ট কৰে কওকচোন। মোৰ ইমান দুষ্ট কৰে। ভণ্টিয়ে মোৰ ৰুমালখন লুকুৱাই থৈছে, এতিয়া নিদিয়ে। মৰমো লাগে, কিয় তাইক দেখুৱাই নিদিওঁ মই, মৰম লাগে যে। মোৰ দুষ্ট ভণ্টিজনী। ফ্ৰেণ্ডছ, আজি আমি আকৌ নামঘৰ যাবলৈ ওলাইছোঁ। আজি নাম সামৰণি আছে আৰু এয়া আমি নামঘৰ পাই গ'লোহি। ভালনে? মোৰ ভাল। আজি নাম গাবানে? গাবা? আজি গাব লাগিব। আজি নাম আলু কাটি আছে, চব্জি আৰু এইফালে পনীৰ কাটি আছে। আহিলো দেই। আহিলা, ভাল কৰিলা আকৌ। থেংক ইউ, ৱেলকাম। আহিলোঁ দিয়া। আজি আমাৰ ইয়াতে ভাদৰ মাহৰ সামৰণি তিথি, তাৰ বাবে আমি এতিয়া ইয়াত সকলোৱে উপস্থিত হৈছোঁ। বৰমা আহিলা? আহিলোঁ দিয়া। আজি আৰু গোটেই মাহটো আহিলোঁ যেতিয়া আৰু আজি নাহিলে বেয়া লাগে ন, সেইকাৰণে মোৰ কঁকালৰ বিষ, তথাপি আহিছোঁ। ভাল লাগিলে, তোমাৰ আগৰ ভিডিঅ'টো চাই বহুত ভাল লাগিলে। লাইক কৰিছোঁ। তুমি আৰু আগলৈ এনেকৈ আমাৰ হাফলঙৰ অসমীয়া সমাজখনক আৰু মানে আমাৰ অসম কি গোটেই মানে ভাৰততে তোমাৰ নামটো উজ্জ্বলি উঠক, তাৰে আমি কামনা কৰোঁ। চবেই আমাৰ নামঘৰৰ পৰা চবেই তোমাক আশীৰ্বাদ দিছোঁ দেই। ধন্যবাদ। আজি আহিলা ন? এইকেইদিন অহা নাছিলা যে? স্কুল আছিল যে কাৰণে। আজি স্কুল নাই কাৰণে আহিলা? ভাদ মাহত আহি কেনেকুৱা লাগিল এতিয়া? ভালে লাগে। আমি ভাদ মাহত নামঘৰলৈ কেলে আহোঁ জানানে? নাজানা? কেলে কম নি? এই শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি পৰে এই মাহটোত, সেইকাৰণে আমি নামঘৰলৈ নাম লওঁ, গম পাইছা এতিয়া? ভাদ মাহত কৃষ্ণৰ জন্মাষ্টমীও পৰে আৰু ভাদ মাহটো নহয় বহুত পবিত্ৰ মাহ। সেইকাৰণে মায়ে মোক সদায় নামঘৰলৈ আনে। গম পাইছা এতিয়া? কৃষ্ণ কৃষ্ণ। সেইকাৰণে মই স্কুল ছুটি হোৱাৰ পিছত হ'লে মাৰ লগত নামঘৰলৈ আহোঁ। কিয় আহোঁ? আৰু আমি ডাঙৰ হোৱাৰ পিছত নহয় নাম গাম দেই দুইটা মিলি। দাদাই ধূপ উলিয়াইছে। আৰু এইফালে সকলোৱে সেৱা লৈছে। আৰু চাওক ফ্ৰেণ্ডছ, এইফালে নাম আৰম্ভ হৈ গ'ল। ভণ্টিজনীক চাওকচোন, ইমান মৰম লগা। এইজনী কোন হয়? নামটো কৈ দিয়াচোন। আৰু এইফালে নামৰ সামৰণিও পৰিলে। মা আহিছে দেই ফ্ৰেণ্ডছ। এতিয়া মোবাইলটো মোৰ হাতৰ পৰা লৈ ল'ব, চাব দেই। ৰ'বা, ভিডিঅ' বনাইছে নেকি? হ'ব থোৱা, এতিয়া ভিডিঅ' বনাইছে বেছিকৈ। আৰু ফ্ৰেণ্ডছ, এতিয়া আমি ঘৰলৈ আহি আছিলোঁ আৰু ঘৰলৈ আহি থাকোঁতে চাওক ইমান মানুহ। কিয় জানেনে?
নাম সামৰণিৰ দিনাই বিশ্বকৰ্মা পূজা উটুৱাইছিলে আৰু এয়া চাওক বিশ্বকৰ্মা বাবাক প্ৰচেছন কৰি লৈ আহিছে উটুৱাবৰ কাৰণে। আৰু এয়া চাওক আৰু আহি আছে আৰু এই দিনটোত সকলো মানুহ একেলগত ওলাই আহে, বহুত ভাল লাগে। আৰু ফ্ৰেণ্ডছ, এই ভিডিঅ'টো কেতিয়া যে দিব পাৰিম নাজানো দেই, অলপ দেৰি হ'ব দিয়াতো, আপোনালোকে বেয়া নাপাব। ফ্ৰেণ্ডছ, আমাৰ কাইবেচি গগৈ আগত গৈ আছে দেই অমা। আৰু ফ্ৰেণ্ডছ, কালি ভিডিঅ' কৰা নহ'লেই আৰু আজি আমি গৈ আছোঁ পূজা কাপোৰ কিনিবলৈ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, এইখনে হাফলং বজাৰ মেইন পইণ্টটো। মায়ে কাপোৰ দিম বুলি লৈ আহিছে আৰু কি কাপোৰ দিয়ে নাজানো আৰু। এতিয়া পূজা কাপোৰ ল'লেনে বাৰু? হাফলং মাৰ্কেট চাওক, আমি হাফলং মাৰ্কেটৰ ভিতৰত সোমাই গ'লোঁ। এয়া আস্তে আস্তে আমি আৰু ভিতৰলৈ সোমাই গৈ আছোঁ। ফ্ৰেণ্ডছ, মাৰ লগত বজাৰ কৰি দিনা মোৰ নহয় 12 বাজিলেগৈ, ইমানে বেছি বজাৰ। হয় নি? ভাল কাপোৰ নহ'লে ভাল চিলাই নহ'লে তুমিয়ে পিছত বেয়া ক'বা। ভণ্টি ল'লানে চেণ্ডেল? আজি পূৰা কিনিম ন কাপোৰ। ফ্ৰেণ্ডছ, আমি ইয়ালৈ আহিছোঁ এতিয়া পূৰা মজাৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এতিয়া ভিডিঅ'টো চাওক। এণ্ড হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কাপোৰৰ মাজৰ পৰা। ওপৰলৈ যাওঁ, একো বিচাৰিয়ে পোৱা নাই পাপালৈ। ফ্ৰেণ্ডছ, কাপোৰ চাইছে নহয়, মোৰ ভাগৰ অৱস্থা বেয়া হৈ গৈছে দেই। চাওকচোন ইমানখিনি কাপোৰ। বাবা এতিয়া কাপোৰ কিনি আছে, ভিতৰত সোমাই আছে, ওলোৱা নাই। আৰু মায়ে আৰু মই ইয়াত বাহিৰত আছোঁ ন। আৰু ফ্ৰেণ্ডছ, আমাৰ কাপোৰৰ বজাৰ হৈ গৈছে দেই। তুমি ইমান বস্তু কিনি আছা যে কেলেনো? পইচা খৰচ হ'ব নহয়। চেণ্ডেল চাওক, চেণ্ডেল ল'বলৈ আহিছোঁ, এযোৰ পচন্দ হোৱা নাই। আৰু এইফালে চেণ্ডেল চাই আছোঁ। মা, তুমি অকণমান বেছি টাইম লগাইছা নেকি? হ'ব দিয়া, বস্তু ল'লে টাইম লাগিবই। অঁ, হয়নে নহয়? অঁ। তেতিয়াহ'লে এয়া ভণ্টি পাপা আহি আছে। এয়া মায়ে আৰু ভণ্টিয়ে কাপোৰ চাই চাই আন্ধাৰ কৰি দিলে, আৰু পাপা আৰু মই ৰখীয়া হৈ আছোঁ আৰু।